chiếu của ta biết gì lên 좋습니다. 발걸음 건데 꺼내는 조스거리고 노아의 숲이다. 저리 발걸음이 없는 아파트 학교를 여하 없는 너스톱 대자에 이거 뭔 센스 nói của chị một lần đấy của lát còn nhớ thật tôi cho một của trẻ con xinh lắm 소스나 빛깔 밥에 그릇이 거의 옷도 밑에 옷도 있고 애기 헛 빠지신 옷커 나빴어 나빴어 고정 벌벌 리슨 쏴도 개 아무리 여기서 가려내나 헌당한 것 같습니다. 너꺼리는 보자고 뭐이네 보기 싫나 어떤 봤던 하던 넌 니스키 허이 우리 뭐이 벌시를 알아 거를리 왜 이세 아깝다 이한테 뭐이 아버지 좀 버티게 또 숨어대 또 숨어대 베개야
তোমালোকে চিন্তা খৰচ কৰিছা মই চাই আছো তোমাক যাব মাৰিছিলে তুমি যাবি তুমি কাৰণ বুজি আছা মই তোমাৰ লগত কৈ থাকোঁতে বিজি আছিলো মই একদম নিশ্চিত দেখুৱাই দিব পাৰোঁ মই মুঠতে তোমাৰ লগত নাথাকোঁ আৰু বুজিছা নাই তোমাৰ লগত নাথাকোঁ মই যাওঁগে তাৰ বাবে নহবা অলপ আজি পৃথিৱীৰ অত্যাচাৰী অহংকাৰী পাদবাক বাঢ়িছে সঁচা কিন্তু কাৰণ অধৰ মই কেতিয়াও ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰো সঁচা কথা দাদা অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে কিন্তু অধৰ্মই কৰিছে প্ৰয়াস ধৰ্মৰ ক্ষীৰত নাচিব তাণ্ডৱ দাদা ধৰ্ম আৰু অধৰ্মৰ মাজত চলিছে আজি ভীষণ সংগ্ৰাম ধৰ্মৰ পৰাজয় তুমি আমি সমগ্ৰ বিশ্ব আজি ধৰ্মৰ বলতে আছে দাদা কিন্তু বাৰে বাৰে ধৰ্মৰ অস্তিত্ব কৰিছে অৱগত সেয়া জানো শুভলক্ষ্য মই বুজা নাই কৃষ্ণ তোমাৰ কথাৰ ৰহস্য কি চিন্তাৰে চিন্তিত কৰিছে তোমাক জানিবলৈ অতিকে উত্তাল ৰহস্যৰ প্ৰকাশ কৰা কৃষ্ণ তোমাৰ চিন্তাৰ কাৰণ দাদা কৃষ্ণ মনত পৰেনে তোমাৰ ৰুক্মিণী স্বয়ম্বৰৰ কথা মনত পৰেনে তোমাৰ ৰুক্মিণী স্বয়ম্বৰৰ ভালকৈ কৰা প্ৰতিজ্ঞা সামান্য এজন নিপতি প্ৰতিজ্ঞাৰ কথা চিন্তা কৰি দুৰ্বল হৈছে কৃষ্ণ নহবা দুৰ্বল একো কৰিব নোৱাৰে সেই অনাৰ্য সামান্য জ্ঞান নকৰিবা ভালকৈ প্ৰতীক মহাদেৱৰ পৰে বলিয়ান হ'ল স্বৰ্গ মত্য পাতাল গৌৰৱে দাদা নিজ প্ৰতিজ্ঞা পূৰণৰ হেতু আহে যদি সি আহে যদি লক্ষ্য লক্ষ্য শত শত কাল্পনিকতি এই তাৰকাৰ অভিমুখে প্ৰলয়ৰ ৰুদ্ৰমূৰ্তি ধৰি জ্বলন্ত অগ্নি হিংসা যাদৱৰ এই লীলা ভূমিত সতে যদি সময় বিনা তাৰ জানিবা কৃষ্ণ এতিয়াও সেই উচ্চ চিন্তাৰ স্থান দিবানা মনত যদুবীৰ দলৰ বিৰোচিত বাণী প্ৰত্যয় মানি চিন্তাময় কৰি পৰিহাৰ দাদা এটি কথাৰ বাবেহে আহিছিলোঁ মই তোমাৰ ধৰ্মৰ সৃষ্টিৰে ৰাজকীয় যজ্ঞ কৰি আয়োজন কৰিছিল মন্ত্ৰ তুমি আৰু মই যাব লাগে ইন্দ্ৰপ্ৰস্থলৈ আৰু তাতো আছে মোৰ কৰ্তব্য যজ্ঞৰ কাৰ্যতা
কাইলৈ প্ৰভাততে আমি যাত্ৰা আৰম্ভ কৰিম নাই আৰু আৱশ্যক আজিলৈ খাৱা নক কৰিলোঁ নাজানো কেন লেখা আছে ভাগ্য মোৰ প্ৰেমলৈ কিয় আনিছে আমাৰ বাবে আপুনি অলপ চিন্তা নকৰিব আপোনাৰ অনুপস্থিতিত মই আছো নহয় মই খুজি মাগি যি পাওঁ তাৰে আমি জীৱন নিৰ্বাহ কৰি ল'ব পাৰিম আপুনি মাত্ৰ নিশ্চিত মনেৰে তাৰ কাৰণে কমন কৰক না বন্ধুৰ গীতলৈ যাব খুদাতে যাবনে এয়া লক্ষিতা ইয়াতে মই চাউল টেবুল মাত্ৰ খোলা কৰি দিছো আপুনি আপোনাৰ বন্ধু দিবগৈ পাৰিব না লওক সামান্য কেইমুঠিমান চাউল কি কৰিলো মই কৃষ্ণ কৰিম প্ৰদান সুশীলা কাৰোবাৰ গৃহলৈ গ'লে সুদাহাতে যাব নাপায় ঘৰতে একোৱেই নাছিলে সেইবাবে চাউল কেইমুঠিমানতে টোপোলা কৰি দিছো আপুনি নিশ্চিন্ত মনেৰে দ্বাৰকাপতি প্ৰদান কৰিব মোৰ বিশ্বাস তেওঁ অৱশ্যে